বন্ধুসকল আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম ভিডিঅটো শেষলৈকে চাই থাকিব আৰু এনে ধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মোৰ পিছৰ হিতানত আপোনালোকলৈ আগবঢ়া প্ৰশ্নটো আছিলে বিশ্বৰ আটাইতকৈ প্ৰাচীন ভাষা কি ইয়াৰ উত্তৰটো হ'ব সংস্কৃত আজি হিতানৰ প্ৰথম প্ৰশ্নটো হ'ব কোন দেশত সূৰ্যটো হেউজিয়া দেখি পোৱা যায় ইয়াৰ উত্তৰ হ'ব নৰৱে দেশত দুই নম্বৰ প্ৰশ্ন মগজ চোকা হ'বলৈ কি সবজি খাব লাগে ইয়াৰ উত্তৰটো হ'ব পালেং সবজি তিনি নম্বৰ প্ৰশ্ন আটাইতকৈ সস্তা পেট্ৰল কোন দেশত পোৱা যায় ইয়াৰ উত্তৰটো হ'ব ভেনেজুৱেলা দেশত পোৱা যায় চাৰি নম্বৰ প্ৰশ্ন ভাত খোৱাৰ পাছত কি খালে মানুহৰ মৃত্যু হ'ব পাৰে ইয়াৰ উত্তৰ হ'ব চাহ খালে পাঁচ নম্বৰ প্ৰশ্ন কোন দেশৰ মহিলাই লাল ৰঙৰ পেণ্টি পিন্ধিবলৈ পছন্দ কৰে ইয়াৰ উত্তৰটো হ'ব ছুইজাৰলেণ্ডৰ মহিলা ছয় নম্বৰ প্ৰশ্ন ফ্ৰিজৰ পানী খালে কি বেমাৰ হ'ব পাৰে ইয়াৰ উত্তৰটো হ'ব পানী লগা জ্বৰ চৰ্দি হ'ব পাৰে সাত নম্বৰ প্ৰশ্ন চন্দ্ৰত যে পানীৰ কণিকা আছে কোন দেশে আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰ হ'ব ভাৰতে আঠ নম্বৰ প্ৰশ্ন সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ব বৃহস্পতি গ্ৰহ ন নম্বৰ প্ৰশ্ন মানুহে প্ৰথমে কি ধাতু ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰ হ'ব তামৰ ধাতু 10 নম্বৰ প্ৰশ্ন সম্ভোগ কৰাৰ পাছত পুৰুষে কিয় শুই যায় ইয়াৰ উত্তৰটো হ'ব ভাগৰুৱা অনুভৱ কৰাৰ বাবে 11 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ বেংক কোনটো ইয়াৰ উত্তৰ হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 12 নম্বৰ প্ৰশ্ন কোন জন্তুৰ শৰীৰত আটাইতকৈ বেছি ৰক্ত থাকে ইয়াৰ উত্তৰটো হ'ব হাতীৰ শৰীৰত 13 নম্বৰ প্ৰশ্ন দুনিয়াত 1 মিনিটত কিমান মানুহ মৃত্যু হয় ইয়াৰ উত্তৰটো হ'ব 120 জন লোক 14 নম্বৰ প্ৰশ্ন কোন জীৱে আটাইতকৈ বেছি মানুহৰ জান লয় ইয়াৰ উত্তৰটো হ'ব মহে 15 নম্বৰ প্ৰশ্ন মহিলাৰ কোনটো অংগ সদায় তিতি থাকে ইয়াৰ উত্তৰ হ'ব জুনি 16 নম্বৰ প্ৰশ্ন কুতুব মিনাৰ কোন নগৰত আছে ইয়াৰ উত্তৰটো হ'ব দিল্লীত আছে 17 নম্বৰ প্ৰশ্ন ভাৰতত মুঠ কিমানটা ৰেলৱে ষ্টেচন আছে ইয়াৰ উত্তৰটো হ'ব 8,338টা ৰেলৱে ষ্টেচন আছে 18 নম্বৰ প্ৰশ্ন গোলাপ ফুল কোন দেশৰ ৰাষ্ট্ৰীয় ফুল ইয়াৰ উত্তৰ হ'ব ইৰাণ দেশৰ 19 নম্বৰ প্ৰশ্ন কিমান জোখৰ লিংগ যোনিৰ বাবে উপযুক্ত ইয়াৰ উত্তৰ হ'ব 5ৰ পৰা 7 ইঞ্চি লিংগ 20 নম্বৰ প্ৰশ্ন মাৰক নহ'লে মৰক এই কথাষাৰ কোনে কৈছিল ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নমস্কাৰ ধন্যবাদ